হেল্ল' এভৰিৱান, আহকচোন একেবাৰে কম সময়ৰ ভিতৰত মইনো কেনেকৈ মেগী পকৰি বনাইছোঁ চাওঁ। প্ৰথমতে মই এখন কেৰাহীত মেগীটোকে বইল কৰি ল'লোঁ। বইল কৰি থোৱাৰ পিছত এইখিনি দেখিছেনে, মই ভালকৈ কাঢ়ি ল'লোঁ। কাঢ়ি লোৱাৰ পিছত এতিয়া ইয়াত মই এখন ডিছত এটা পিঁয়াজ, জলকীয়া আৰু নৰসিংহ পাত থৈ দিছোঁ। এতিয়া মই ইয়াত 2 চামুচ পিঠাগুড়ি দিম। আপোনালোকে যিকোনো চাউলৰ পিঠাগুড়িয়ে দিব পাৰে, নহ'লে বেচনৰো দিবলৈ পাৰিব বাৰু। মই কিন্তু বেচন দিয়া নাই, পিঠাগুড়ি দিছোঁ আৰু 2 চামুচ কৰ্ণফ্ল'ৰ দিছোঁ। ইয়াত 2 চামুচ কৰ্ণফ্ল'ৰ দি দিলোঁ। এতিয়া ইয়াত মই মেগী মছলা পেকেট দি দিছোঁ। মোৰ মাতষাৰ স্কিপ কৰিব দেই, ইগন'ৰ কৰিব, কাৰণ মোৰ মাতষাৰ মানে খুব চৰ্দি হৈছে, সেইটো কাৰণে মাতষাৰ এনেকুৱা ওলাইছে। এতিয়া মেগী মছলা পেকেট দি দিলোঁ মই। এতিয়া ৰেড চিলি পাউডাৰ অলপমান দিছোঁ, বহুত বেছি দিয়া নাই, কাৰণ ঘৰত যিহেতু বেছিকৈ জ্বলা খাবলৈ নোৱাৰে, সেইটো কাৰণে কম পৰিমাণে দিছোঁ। আপোনালোকে নিজৰ জোখমতে জ্বলাটো দি ল'বলৈ পাৰিব। এতিয়া মই পিঁয়াজ, জলকীয়া আৰু নৰসিংহ পাতকেইখিলা ইয়াতে এড কৰি দিছোঁ। এতিয়া ইয়াতে মই মিলাই ল'ম ভালকৈ। অলপমান নিমখ দিব দেই, নিমখটো দিয়াটো বাৰু ইয়াত মোৰ ভিডিঅ' কৰা নহ'ল। ভালকৈ এতিয়া মই মঠি লৈছোঁ। যদি অলপমান বেছি শুকান নিচিনা লাগে, তেতিয়া অলপমান পানী দি ল'বলৈও পাৰিব। মই যিহেতু ইমান শুকান হোৱা নাছিলে, সেইটো কাৰণে ৰেডি হৈ গ'ল, এয়া দেখিছে নহয়। এতিয়া মই গেছত এখন পেন পাতি থৈছোঁ। ইয়াতে অলপমান ৰিফাইন দিছোঁ। ৰিফাইন দি ইয়াতে মই এতিয়া সৰু সৰুকৈ পকৰিবিলাক দি যাম। দেখিছেনে, তেলো গৰম হৈ আছে। যিহেতু মই এখন হাতে কেমেৰা ধৰিছোঁ আৰু এখন হাতে বনাই আছোঁ, সেইটো কাৰণে অলপ দিগদাৰো হৈছে বাৰু। এয়া দেখিছে, হৈ গ'ল। খাবলৈ কিন্তু খুব ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন দেই। দেখিছে ন, এয়া হৈ গ'ল ৰেডি।